Chemko deh. Live mana to? Live hole dikda. আজি আমি ইয়াত আজি উপস্থিত হোৱাটো কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ পৰা আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ মহিলাৰ পৰা আমি আজি ইয়াত উপস্থিত হৈছো আজি বহুত দুখেৰে আমি মানে আহিবলগীয়া হৈছে মেইনলি বিকজ আমি আমাৰ কাৰ্বি আংলঙৰ ছোৱালী এজনী আকৌ এটা হেৰুৱালো আমি নম্ৰতা ইংকিপি according to sources আমি যোনটো খবৰ পাইছো তাই 21st জুনতে তাই মিসিং গৈছে কিন্তু তাইৰ মিসিং ৰিপৰ্ট এটা ফাইল কৰা হোৱা নাছিলে পৰিয়ালে নিজে বিচাৰি আছিল তাইক যোনটো আমিও ভাবো যোনটো ঠিক নহয় কোনবা এজনী যদি মিসিং হৈ যায় তো ইমিডিয়েটলি এটা ৰিপৰ্ট এটা ফাইল কৰিব লগিয়া হয় যোনটো কৰা হোৱা নাই কিন্তু আকৌ এটোৰ পিছত আমি এই দুদিন মান আগত আমি যেতিয়া এই নিউজটো পাইছো তাৰ পিছত আমি গোটেইখিনি শুনি মেলি আজি ৰাতিপুৱা ফাইনালি আমি গোটেইখিনি নিউজটো গোটেইখিনি পাইছো যত মানে তাই 21st জুনত হেৰাইছিলে হয় কিন্তু সেই around that same time নগাঁৱতো কোনবা ছোৱালী এজনী হেৰাইছিলে তাৰছত নগাঁৱত ডেড বডি এটা ৰিকভাৰ হৈছিলে যোনটো পুলিচে I don't know কেনেকে without verification কেনেকে ইহঁতে এটো মিস আইডেন্টিফাই কৰি পিনি ডেড বডি টু বেলেগ এটা ফ্যামিলিক দি দিয়া হৈছিলে আৰু তেওঁলোকে সেই ক্ৰিমেশনও কৰিলে সব কৰিলে কিন্তু আমাৰ ইয়াত যোনটো কাৰ্বি আংলঙৰ যোনটো এটা ফ্যামিলি যোনটো নম্ৰতাৰ ফ্যামিলি তেওঁলোকে যেতিয়া এফআইআৰ এটা ফাইল কৰি পিনি যেতিয়া তেওঁলোকে গৈছে তাত নগাঁও পুলিচ ষ্টেচনলৈকে যেতিয়া গৈ পাইছে সেই কথাটো লৈ পিনি তেতিয়া হিহঁতে গম পালে যে হিহঁতৰ ছোৱালীজনী ডেড বডি পৰ্যন্ত নাই এতিয়া তো এই জাস্টিসটো ক'ৰ পৰা পাব এতিয়া জাস্টিসটো কোনে দিব আজি ৰাতিপুৱা নিউজত আমি গম পাইছো তাৰ পিছতে যে সাদ্দাম হোসেন বোলা এজন মানুহক এৰেষ্ট কৰা হৈছে তো যেতিয়া তেওঁলোকে নগাঁও পুলিচে যেতিয়া তেওঁলোকে এটা ডেড বডি এটা পাইছিলে তেতিয়া কেলে ভেৰিফিকেশন তেওঁ কৰা নাছিলে তেতিয়াই তেওঁলোকে কিয় ইনভেস্টিগেশন স্টার্ট করা নাছিলে যেতিয়া আমাৰ ইয়াৰ পৰা এই নিউজটো ওলোৱাৰ পিছত আমাৰ ষ্টুডেন্টস অৰ্গানাইজেশন বোৰ বেলেগ বেলেগ অৰ্গানাইজেশনে যেতিয়া গৈছে পুলিচৰ তাত তাৰ পিছত তেওঁলোকে ইনভেস্টিগেশন এটা স্টার্ট কৰিছে আৰু যোৱাকালি ৰাতি তেওঁলোকে এজন মানুহক এৰেষ্ট কৰিছে তো ইমান দিন কি কৰি আছিলে পুলিচে আৰু আমি কেনেকে কৈ এই পুলিচক আমি এতিয়া আমি বিশ্বাস কৰিম যে তেওঁলোকে যে এটা প্ৰপাৰ ইনভেস্টিগেশন এটা কৰিব তেওঁলোকে যেতিয়া কৰিব লগিয়া আছিল তেতিয়া তেওঁলোকে কেনেকে নকৰিলে এটা বডি এটা আইডেন্টিফাই কৰিবলৈ কাৰণে বহুত কেইটাই চিন আছিল তাইৰ আঙুঠি আছিল তাইৰ ডিঙিত পিন্ধা চেইন আছিল তাইৰ হাতত ৰছী আছিল কি সেই ফ্যামিলিটোৱে বা সেই পুলিচন্তে হিহঁতে কেলে এই বস্তুটো ভেৰিফাই নকৰিলে এই ফটোখিনি চাই পিনিয়ে নম্ৰতাৰ মাকে যেতিয়া ক'ব পাৰিছে নাই এটো মোৰ ছোৱালী হয় বুলি তেনেকে হিহঁতে কেনেকে ক'ব পাৰা নাই যে এটো আমাৰ ছোৱালী নহয় বুলি so that's a very big failure যোনটো এটা এডমিনিষ্ট্ৰেচনৰ ফালৰ পৰা হৈছে তো হেকাৰণে আমি এডমিনিষ্ট্ৰেচনৰ পৰা আমি এটা বিচাৰো যে তেওঁলোকে এই কেছটো সিৰিয়াসলি লয় আৰু হিহঁতে যাতে এই বস্তুটো ইনভেস্টিগেশনটো ভেৰি ট্ৰান্সপাৰেন্ট হয় যত আমি গম পাও যে এক্স্যাক্টলি কি হৈছে কেনেকে হৈছে কিয় হৈছে আমি যাতে এইখিনি গম পাও যাতে অন্তত নম্ৰতাই জাস্টিস পায় at the end of the day আৰু মই এটা ক'ব বিচাৰো আমাৰ ৰাইজক যে আপোনালোকৰ ঘৰৰ পৰা যেতিয়া এনেকে কিবা এটা ঘটনা হয় যত আপোনালোকৰ ছোৱালী সে মিসিং হৈ গৈছে বহুত দিনৰ পৰা খবৰ পোৱা নাই আপোনালোকে কন্টাক্টত নাই কাইন্ডলি আপোনালোকে পুলিচৰ তাত যাওক মিসিং ৰিপৰ্ট এটা 24 আৱাৰ্ছৰ ভিতৰত এটা মিসিং ৰিপৰ্ট এটা ফাইল কৰিবই লাগে যাতে পুলিচে হিহঁতে সেই ইনভেস্টিগেশন এটা স্টার্ট কৰিবলৈ কাৰণে কিন্তু আপোনালোকে হেনেকে নকৰিলে পিছত আপোনালোকে গৈ পিনে আকৌ লক আমি গৈ পিনি ব্লেম কৰিব নোৱাৰো তাৰ পিছত কিন্তু সো হেকাৰণে মই হেতু এটা অনুৰোধ থাকিলে ৰাইজকো যে আপোনালোকে এই বস্তুটো সিৰিয়াসলি লওক আৰু এডমিনিষ্ট্ৰেচনক ক'ব বিচাৰো যে আপোনালোকে এটা সিস্টেম আনক যত আমি উইমেন হিচাপে মহিলা হিচাপে আমি সেফটি আৰু আমি প্ৰটেক্টেড ফিল কৰো কিকাৰণে এতিয়া যোনটো ৰেটত ক্ৰাইমছ হৈ আছে যোনটো ৰেটত আমি on a daily basis kiba নহলে kiba not only Karbi Anglong বুলি নহয় গুটে দেশখনতে হেতু আছে daily basis ত কিবা নহলে কিবা এটা হৈয়ে আছে যোনটো বহুতে ডিস্টার্বিং হয় আমাৰ ঘৰটো ছোৱালী আছে আমাৰ ঘৰটো মা আছে বাইদেউ আছে ভন্টি আছে
এভৰি টাইম কোনোবা মহিলা এজনী যদি ঘৰৰ পৰা ওলাই যায়, আমি ঘৰলৈকে গৈ নোপোৱালৈকে যদি মানুহ চিন্তাতে থাকিব লাগে যে মোৰ ছোৱালীজনী ঘৰত ঘূৰি আহিব নে নাই, তো আই থিংক এনেকে চিষ্টেমত আমাৰ চিষ্টেম ফেইল কৰি আছে, আমাৰ গভৰ্ণমেণ্টে ফেইল কৰি আছে, সব ফিনিৰ পৰা মহিলাক ফেইল কৰি আছে কিন্তু। সো আমি বিচাৰো যে এই বস্তুটো ৰখে, এই চিষ্টেমটো যাতে মানে ৰিপিট নহয় বাৰে বাৰে, আৰু জাষ্টিচ বিচাৰো আমি সকলো, এভৰি ছিংগল women that we have lost, every single girl, every single daughter, every single mother that we have lost, সবৰ কাৰণে জাষ্টিচ যাতে পায়। জাষ্টিচটো নন নিগোচিয়েবল হয়, জাষ্টিচ সবেই পাব লাগে, যিমান এটা পুৰুষে ডিজাৰ্ভ কৰে জাষ্টিচ, তেনেকে আমি মহিলাও আমি ডিজাৰ্ভ কৰো। জাষ্টিচ যোনটো শ্ল' হয় ইজ এজ ইকুৱেল টু জাষ্টিচ বিং ডিনাইড। চ' আমি বিচাৰো যে এই বস্তুখিনি অলপমান যাতে ফাষ্ট ইনভেষ্টিগেশ্যন হয়, ফাষ্ট বস্তুখিনি অলপমান ফাষ্টাৰ পেচত হয়, যাতে বস্তুখিনি মোৰ এফেক্টিভ হয়, আৰু এই কালপ্ৰিটছবোৰ যাতে ভয় খায় বিফৰ ডুইং চামথিং। বিকজ আমি এতিয়া যোনটো দেখিছো, কালপ্ৰিটছবোৰে ভয় খোৱা কিন্তু বন্ধ কৰিছে। চ' এইটোৱে অনুৰোধ থাকিলে মোৰ পিনৰ পৰা। থেংক ইউ।